নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আজি হৈছে মাঘৰ বিহু উৰুকা। তো সকলোৱে মাঘৰ বিহু উৰুকাত ভেলাঘৰ ভোজ খায়। তো তাৰ লগত এটা সংগতি থকা কাম হৈছে আজি মানে ফল লগা গছত কিবা খেৰ বান্ধিলে যে ফল লগা গছডাল বেছিকৈ লাগে বুলি এটা বিশ্বাস আছে আমাৰ। তো সেইটোৱে সকলোলৈ মাঘ বিহু শুভেচ্ছা থাকিল। তেনেহ'লে আহকচোন চাওঁ আমি কেনেকৈ ফল লগা গছত খেৰ বান্ধো বা কেনেকৈ বন্ধা হয় খেৰ। তো আহকচোন চাওঁ। তো হয়, আহকচোন চাওঁ আমি কেনেকৈ খেৰ বান্ধো। যে আমাৰ এটা জনবিশ্বাস আছে অসমীয়া লোকসকলৰ যে গছত খেৰ বান্ধিলে কিবা ফল লাগে বেছিকৈ। তো সেই জনবিশ্বাসতহে আমি খেৰ বান্ধিম এতিয়া তামোল গছত। তো এনেকুৱাকৈ খেৰ বান্ধি হয়। বিশেষকৈ আমি তিৱা মানুহ, তো জানে আপোনালোকে চাগে তিৱা মানুহৰ জুমলিল মেলা তো মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। তো এইটো এই আমাৰ যোনটো মাঘৰ বিহু হয় তাৰ এসপ্তাহ পাছত তিৱাসকলে মাঘৰ বিহু পাতে। তথাপিও আমি এটা পৰম্পৰা ৰাখিছোঁ যে এই মাঘৰ বিহুত মানে অসমবাসীৰ মাঘৰ বিহুত আমি মানে ফল লগা গছত খেৰ বান্ধিলে যে ফল বেছিকৈ লাগে এটা জনবিশ্বাস আছে। সেইবাবে আমি তামোল গছত হওক, যিকোনো নাৰিকল গছত বা আম গছত, যিকোনো ফল লগা গছত আমি খেৰ বান্ধো। তো সেইটোৱে অৱশেষত সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনালোকলৈ মই এনেকুৱা ভাল ভাল ভিডিঅ' দি থাকিব পাৰোঁ। ধন্যবাদ।